নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ বন্ধুসকল আজি ভিডিঅ'টো হ'ব 896 স্কয়াৰ ফুট আসামত ঘৰৰ বিষয়ত বন্ধুসকল ঘৰখনৰ ডিজাইন কেনেকুৱা ধৰণৰ হ'ব ৰুমৰ সাইজ কিমান হ'ব ঘৰখনৰ দৰ্জা খিৰিকী ডিজাইন কেনেকুৱা ধৰণৰ হ'ব আৰু লগতে ঘৰখনৰ ড্ৰয়িং কেনেকুৱা ধৰণৰ হ'ব সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেলকে চাই থাকিব তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ নাম এমজি আপোনালোকে চাই আছে মিস্ত্রি গুৰুজি বন্ধুসকল বহুত দিনৰ পৰা মই আপোনালোকৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলো কাৰণ মোৰ বিশেষ প্ৰব্লেম এটা আছিল কিন্তু এতিয়া ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে বেয়া চেয়া নাপাব বন্ধুসকল এতিয়া ঘৰখনৰ ড্ৰয়িংটো চাই লওঁ আহক বন্ধুসকল প্ৰথমে ঘৰখনৰ ড্ৰয়িংটো মই আপোনালোকক ভালদৰে দেখুৱাই দিছো তাৰপিছত ঘৰখনৰ ভিডিঅ' মই আপোনালোকক ভালদৰে দেখুৱাম গতিকে ভিডিঅ'টো হেয়ালকে চাই থাকিব বন্ধুসকল ঘৰখন এইটো সাইডত হ'ব 28 ফুট তাৰপিছত এইটো সাইডত হ'ব আপোনাৰ 32 ফুট মানে ঘৰখন টোটাল আপোনাৰ 896 স্কয়াৰ ফুট তাৰপিছত ঘৰখনৰ ফাউণ্ডেশ্যনৰ হাইট হ'ব 2 ফুট তাৰপিছত ফাউণ্ডেশ্যনৰ ওপৰৰ পৰা ঘৰখনৰ হাইট হ'ব আপোনাৰ 10 ফুট তাৰপিছত ঘৰখনত পিলাৰ হ'ব আপোনাৰ 16টা দৰ্জা হ'ব 4টা খিৰিকী হ'ব আপোনাৰ 4 পালা 2টা 3 পালা 4টা তাৰপিছত ভেন্টিলেটৰ আপোনাৰ 4 পালা 2টা হ'ব তাৰপিছত পকা ভেন্টিলেটৰ হ'ব বাকিখিনি বন্ধুসকল এতিয়া ৰুমৰ সাইজ বিলাক মই আপোনালোকক ভালদৰে দেখুৱাই দিছো বন্ধুসকল ঘৰখনত বেডৰুম হ'ব আপোনাৰ 3টা এটো চাওক 1 2 3 এটো 3টা বেডৰুম হ'ব তাৰপিছত এয়া হ'ব ড্ৰয়িং ৰুম তাৰপিছত এয়া হ'ব বেৰেণ্ডা এতিয়া দৰ্জা ক'ত ক'ত বহিব মই আপোনালোকক দেখুৱাই দিছো এটো চাওক মেইন এন্ট্ৰি হ'ব মানে মেইন দৰ্জা এটা ইয়াত হ'ব বেৰেণ্ডাৰ লগত কানেকচন থাকিব মানে ড্ৰয়িং ৰুমটো ইয়াত দৰ্জা এটা হ'ব তাৰপিছত এটো বেডৰুমটো আপোনাৰ বেৰেণ্ডাৰ লগতে কানেকচন থাকিব মানে ইয়াত দৰ্জা এটা হ'ব তাৰপিছত এটো হ'ব আপোনাৰ কৰিডৰটো আপোনাৰ 4 ফুট হ'ব তাৰপিছত এটো দুটা বেডৰুমটো আপোনাৰ কৰিডৰৰ লগত কানেকচন থাকিব মানে এইখিনি দৰ্জা দুটা হ'ব তাৰপিছত এয়া হ'ব পিছফালে ওলাই যোৱা দৰ্জা এটা ঘৰখনত লেট্ৰিন বাথৰুমৰ ব্যৱস্থা পিছফালে বনোৱা হ'ব মানে বৰ্তমান বনাই থকা হৈছে বনাই হলে মই আপোনালোকক ভিডিঅ' দেখুৱাম আপোনালোকে কমেন্ট কৰিব কিচেন আৰু বাথৰুমটো কেনেকুৱাকৈ বনোৱা হৈছে হেটো মই আপোনালোকক দেখুৱাম তাৰপিছত এতিয়া খিৰিকী ক'ত ক'ত বহিব মই আপোনালোকক দেখুৱাই দিছো বন্ধুসকল এইটো আগফালৰ ৱালত 4 পালা খিৰিকী এটা হ'ব তাৰপিছত বেৰেণ্ডাত এটা 4 পালা খিৰিকী হ'ব তাৰপিছত এইটো সাইডত আপোনাৰ 3 পালা খিৰিকী দুটা বহিব তাৰপিছত এইটো সাইডতো হে একে 3 পালা খিৰিকী দুটা বহিব তাৰপিছত এয়া হ'ব বেৰেণ্ডা মানে এইটো চাপ ঢালাই হ'ব ঘৰখনত আপোনাৰ 4 ফুট বাই 4 ফুটকে বনোৱা হৈছে কিন্তু আপোনালোকে পাৰিলে 4 ফুট বাই 6 ফুটকে বনাব তেতিয়া ভাল দেখাব কিন্তু ঘৰখনত আপোনাৰ 4 ফুট বাই 4 ফুটকে বনোৱা হৈছে বন্ধুসকল ঘৰখনৰ ড্ৰয়িং মই আপোনালোকক ভালদৰে দেখুৱাই দিলো এতিয়া ঘৰখনৰ ডিজাইনটো কেনেকুৱা ধৰণৰ হ'ব ভালদৰে মই আপোনালোকক দেখুৱাই দিছো
বন্ধুসকল এখন ঘৰত মেটেৰিয়েল কিমান লৈছে ঘৰখনৰ টোটেল কষ্ট কিমান হৈছে তাৰ বিষয়ত যদি আপোনালোকে জানিব বিচাৰিলে মোক কমেন্ট কৰিব তাৰ বিষয়ত মই ভিডিও বনাই দিম কিন্তু আপোনালোকে এহটা কমেন্ট কৰিব লাগিব তেতিয়াহে মই ঘৰখনৰ টোটেল কষ্ট আৰু ঘৰখনত মেটেৰিয়েল কিমান লৈছে তাৰ বিষয়ত ভিডিও বনাম নহলে মই ভিডিও বনাব নোৱাৰিম গতিকে আপোনালোকে এহটা কমেন্ট কৰিব মাত্ৰ মই এহটা কমেন্টৰ টাৰ্গেট লৈছো গতিকে আপোনালোকে এহটা কমেন্ট কৰি দিব বন্ধুসকল এইটো ভিডিওত 896 স্কয়াৰ ফুট আসাম টাইপ ঘৰৰ বিষয়ত সম্পূৰ্ণ ডিটেইলছ দিয়া হৈছে তথাপিও আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা সুধিবলগীয়া কথা থাকে মোক কমেন্ট সেকশনত জনাব মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম বন্ধুসকল এতিয়ালৈকে যদি মোৰ চেনেলক সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থওক লগতে বেল আইকন হিট কৰি অল অপচন সিলেক্ট কৰি ল'ব তেতিয়াহে মোৰ নতুন ভিডিও নটিফিকেশন আপোনালোকে পাই থাকিব ভিডিওটো হেয়ালৈকে চোৱাৰ বাবে ধন্যবাদ